হেল্ল' এভৰিৱান, এয়া মোৰ বেংককৰ ছেকেণ্ড ডে। এতিয়া অকণমান খাওচান ৰোডৰ ফালে ওলাই আহিছোঁ। খাওচান ৰোড বুলি কয়। এয়া দেখিছে ঘৰিয়ালৰ মাংস, সাপ, বিচ্ছি, পোক কি যে আছে নহয়। আৰু এয়া ভিডিঅ' বনাওঁতেও পে' কৰিব লগা হৈছে। সেইবোৰ মই চালোঁ আৰু ভিডিঅ' বনালোঁ, কিন্তু খালোঁ মই এয়া ফ্ৰুট খালোঁ, এনজয় কৰিলোঁ অলপ। অকণমান ফুৰি আকৌ ৰুমলৈ বুলি ওলাই দিলোঁ। এইটো দেখিছে টেম্পল হয়, ইয়াৰ টেম্পলবোৰ বহুত ধুনীয়া। আহি ৰুম পাইছোঁ, আকৌ বৰষুণ ষ্টাৰ্ট। তাৰপিছত কিবা অলপ খাই ল'লোঁ, মানে ঘৰৰ খানা খোৱা নিচিনা হৈছে। বাজনীয়ে ৰুমতে বহুত ধুনীয়াকৈ খানা বনাইছে। তাৰপিছত আকৌ বৰষুণ কমাৰ লগে লগে আমি ওলাই দিলোঁ বজাৰ কৰিবলৈ বুলি। আৰু এতিয়া কেইটা বাজিছে জানে? এতিয়া বাজিছে 5টা, মানে ৰাতিপুৱাৰ 5টা। ইয়াতে 4টামান বজাৰ পৰা মাৰ্কেট শ্বপবোৰ অ'পেন হৈ যায়। এয়া টুকটুকত বহি আমি গ'লোঁ মানি এক্সচেঞ্জ কৰিবৰ কাৰণে। তাৰপিছত আৰু বহুত ঠাণ্ডা লাগিছিল, বৰষুণটো আহি আছে। একাপ চাহ খাই আমি ৰুমলৈ ওলাই দিলোঁ।